লাংহিন হিতাধিকাৰীসকলৰ মাজত বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণৰ বিলিমোহন খাখলাৰী কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ 13 নং লাংহিন পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ কাৰ্যালয়ৰ চৌহদত বৃহস্পতিবাৰে লাংহিন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত থকা হিতাধিকাৰীসকলৰ মাজত সমাজ কল্যাণ, হস্ততাঁত বস্ত্ৰ, কৃষি আৰু উদ্যোগীকৰণ বিভাগৰ তৰফৰ পৰা লাংহিন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত থকা হিতাধিকাৰীসকলৰ মাজত বিভিন্ন ধৰণৰ সামগ্ৰীসমূহৰ বিতৰণ কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে। লাংহিন গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ বৰচিন টিমুং সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কাৰ্বি পৰিষদৰ বিলিমোহন খাখলাৰী, VDC সদস্য ঋতুৰাজ বৰুৱা, লাংহিন মণ্ডল বিজেপিৰ সভাপতি সুনীল বড়ো, প্ৰভাৰী বিমল টেৰাং, জাইপং সমবায় সমিতিৰ অধ্যক্ষ হেমাৰী টেৰণ প্ৰমুখ্যে লাংহিন মণ্ডল বিজেপি সমূহ দলীয় নেতা কৰ্মীসকল উপস্থিত থাকে। কাৰ্বি আংলং ফুলনিৰ পৰা বীৰেন গোৱালা ৰিপৰ্ট। কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা বিভিন্ন সা সামগ্ৰী আজি বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। আজি সভাত লাংহিন পৰিষদীয় সমষ্টি গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ বৰচিন টিমুং ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ সভাপতিত্বত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ স্থানীয় জনপ্ৰতিনিধি কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীদেৱে উপস্থিত আছিল। তেখেতৰ নেতৃত্বত লাংহিনৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা বিভিন্ন হিতাধিকাৰীসকলক এগ্ৰিকালচাৰ তৰফৰ পৰা কিছু সামগ্ৰী বিতৰণ কৰা হৈছিল। ইতিমধ্যে আমাৰ সামগ্ৰী অনুষ্ঠান চলি আছে। এই অনুষ্ঠানত লাংহিনৰ বিভিন্ন ক্লাবসমূহক ইয়াৰ উন্নতিৰ কাৰণে, খেলৰ মানদণ্ড উন্নতিৰ কাৰণে ফুটবল, ভলীবল, লগতে কেৰম বোৰ্ড আদি কৰি তেখেতৰ নেতৃত্বত আমি বনাইছিলোঁ। ইতিমধ্যে প্ৰায় 500 অধিক হিতাধিকাৰীয়ে এই বস্তু পাবলৈ সক্ষম হৈছে। সেয়েহে আমি অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীদেৱক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ নেতৃত্বত লাংহিনত খেলৰ ক্ষেত্ৰতে হওক বা বিভিন্ন আৰ্থসামাজিক ক্ষেত্ৰতে হওক কিছু উন্নতি হোৱা আমি কামনা কৰিছোঁ আৰু অধিক ভৱিষ্যতেও জিলাখনৰ লগতে লাংহিন সমষ্টিও বিভিন্ন উন্নয়নমূলক কামবোৰত যাতে জিলাখনৰ অন্যান্য সমষ্টিৰ লগতে আমিও আগবাঢ়ি যাব পাৰোঁ তাৰে আমি চিন্তা কৰিছোঁ।